ৰৌতা মণ্ডলত কাৰ্যকৰ্তাসকলৰ যথেষ্ট উৎসাহ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগমন ওদালগুৰিত আমি সকলো কাৰ্যকৰ্তাক লৈ এখন সন্মিলন আয়োজন কৰিলোঁ আৰু সেই দিনটোৰ পৰা আমি দেখা পাইছোঁ যে কাৰ্যকৰ্তাসকলৰ মাজত অপাৰ উৎসাহ এইবাৰ নিৰ্বাচনক লৈ। সেইবাবে আমি প্ৰত্যেকটো মণ্ডলত এখন এখনকৈ কৰ্মী সভা বা আমাৰ কাৰ্যকৰ্তা সন্মিলন আয়োজন কৰিছোঁ, য'ত কাৰ্যকৰ্তাসকলক আগন্তুক নিৰ্বাচনত আমি কেনেকৈ আগবাঢ়িলে ৰাইজৰ মাজলৈ আমি যাব পাৰোঁ, ৰাইজৰ বিষয়খিনিও আমি কেনেকৈ জানিব পাৰোঁ আৰু ৰাইজৰ আশীৰ্বাদ আমি কেনেকৈ ল'ব পাৰোঁ সেই সম্পৰ্কে আলোচনা হৈছে। আৰু আমাৰ এইটো বিশ্বাস জন্মিছে বৰ্তমান পৰিস্থিতি দেখা পায় যে এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে যোৱাবাৰতকৈ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব, যোৱাবাৰতকৈ আসনৰ সংখ্যা আমাৰ বৃদ্ধি হ'ব, তেনেকুৱা এটা পৰিৱেশ আমি প্ৰত্যক্ষ কৰিছোঁ। যোৱাকালি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি সেইটোৰ পৰা কি হ'লনো কথাটো? সেইটোতো কোনো তেনেকুৱা সেইটোক লৈ সেইটোৰ কিবা ক'বলগীয়া কথা বুলি ভবাই নাই। কোনোবাই ক'ৰবাত তেওঁ পাকিস্তানৰ যোৱা কথাটো যিটো লগত তুলনা কৰিছে সেইটো তুলনা নহয়। কাৰণ মাননীয় মুখ্যমন্ত্ৰীৰ বিষয়ে তেওঁ যিটো মন্তব্য দিছে, তেওঁ ভিজা লৈ উইথ পাৰ্মিশ্যন আৰু মিত্ৰ যিখন মিত্ৰ ৰাষ্ট্ৰৰ লগত ওচৰলৈ গৈছে। মিত্ৰ ৰাষ্ট্ৰলৈ মানুহ গৈ থাকে, ইংলেণ্ড মানুহ গৈ থাকে, বিভিন্ন জেগালৈ গৈ থাকে, শত্ৰু ৰাষ্ট্ৰলৈহে মানুহ নাযায়। সেইকাৰণে মিত্ৰ ৰাষ্ট্ৰলৈ গ'লে কোনো তাত আপত্তি নকৰে নহয়। আমাৰ এই আগন্তুক ইলেকশ্যনো আহি আছে, গতিকে আমাৰ সংগঠনটো আৰু শক্তিশালী কৰিবৰ কাৰণে আমি প্ৰত্যেক মণ্ডলতে তেনেকুৱা কৰ্মশালা বা সাংগঠনিক সভা পাতি আছোঁ। প্ৰত্যেক দিনাই আমাৰ বিভিন্ন মণ্ডলত তেনেকুৱা সাংগঠনিক সভা হৈ আছে। ৰাতিপুৱাই আমাৰ মাজবাটতো হ'ল পাঁচলৈ চেষ্টা মণ্ডলত, আৰু আজি ইয়াত আমাৰ ৰৌতা মণ্ডলত ওৰাং স্থিতি জেগাত হৈছে। গতিকে সংগঠনটো আমি মজবুত কৰিয়ে আছোঁ, আগৰ পৰাই কৰি আছোঁ। এতিয়া আগন্তুক ইলেকশ্যনটো চাই পেলাই আমি আৰু শক্তিশালী কেনেকৈ কৰিব পাৰোঁ, আমাৰ কামটো কি হ'ব, এই 10 দিনত আমি কি কৰিব লাগে, এই 20 দিনত আমি কি কৰিব লাগে, সেই নিৰ্দেশ আমি ডিৰেকশ্যন দিবৰ কাৰণে এই সাংগঠনিক সভাটো কৰিছোঁ। ৰৌতা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰা হ'বনে নহ'ব বিজেপিৰ তৰফৰ পৰা? নিশ্চিতভাৱে আমাক প্ৰাৰ্থিত্ব দিয়া হ'ব। আমাৰ 10টা সমষ্টি আছে ওদালগুৰি জিলাত 10টা সমষ্টিতো আমি প্ৰাৰ্থিত্ব দিম।